दर्शक लोग, मेरे प्यारे दर्शक लोग, आज एक वीडियो लाया। वो वीडियो है कि गरीब लोगों के मदद करने के लिए मैं कुछ पैसे आप लोगों से ले रहा हूँ। अगर आप लोग चाहते हैं कीजिए, मैं इस वीडियो के नीचे मैं डिस्क्रिप्शन में बैंक का डिटेल्स में दे दूँगा, और अगर आप लोग चाहते हैं तो इसे डोनेट कर सकती हैं। एकदम गरीब लोगों को मैं खरीद के दूँगा, ये वीडियो बना के दूँगा। अगर आप लोग डोनेट करना चाहते हैं तो करिए, प्लीज़ गरीब लोगों की मदद कीजिए, यही है। और ये बात हिंदी से मैं बोला इसलिए हम लोग का आसाम का बाहर का लोग, मेरा फ्रेंड लोग बहुत है, वो लोग मुझे बोलते रहते हैं आप हिंदी में वीडियो बनाओ, हिंदी में वीडियो बनाओ, तो इसलिए मैं ये 2 लाइन हिंदी में बोल दिया। अगर आप लोग डोनेट करना चाहते हैं तो करिए, प्लीज़ प्लीज़ प्लीज़, गरीब लोगों की मदद के लिए। थैंक यू। तो नमस्कार দৰ্শকসকল, আজি এটা টপিক এটা লৈ আহিছোঁ। সেই টপিকটো হ'ল, আজি টপিকটো হ'ল যে মই গৰীব মানুহ দেখিছোঁ। মই ব্যক্তিগতভাৱে মই বহুত সহায় কৰিছোঁ, আৰু বহুত গৰীব মানুহ আছে যে ঠাণ্ডা যেনেকুৱা পৰিছে, এইখিনি ঠাণ্ডাত বহুত মানুহে মই দেখিছোঁ। সৰু পোৱালি এটা বজাৰত মই গৈছিলোঁ, দেখিছোঁ যে মা দেউতা সিহঁতে ৰাস্তাৰ কিনাৰত থাকে, ঘৰ নাই, কম্বল এটাই লৈ থাকে। ল'ৰাটো ৰাতিপুৱা উঠি আহি পেলাই বজাৰ ঘূৰি থাকে। তো মোৰ শক্তি থাকিলে, মোৰ টকা পইচা থাকিলে নিশ্চয় মই তাক হেল্প কৰি পাৰিলোঁ হয় ভালকৈ। মই ইমান হেল্প কৰি পৰা নাই যিমানখিনি ভাবিছিলোঁ। তো মই আপোনালোকৰ ওচৰত মই আশা কৰিছোঁ, বিনতি কৰিছোঁ, মই আপোনালোকৰ পৰা সহায় বিচাৰিছোঁ। যদি আপোনালোকৰ, মই ভাবিছোঁ আপোনালোকে যদি অলপ তাক সেইকেইটাক মানুহকেইটাক, ল'ৰা ছোৱালীকেইটাক সহায় কৰিব পাৰে, বহুত ল'ৰা ছোৱালীকেইটাক শান্তি পাব মনত, বহুত ভাল পাব। হয়তো ভগৱানে আপোনাক সদায় কিবা না কিবা বিপদৰ পৰা হ'লেও, যিকোনো বেমাৰ আজাৰৰ পৰা হ'লেও ৰক্ষা কৰিব। মোৰ কথা যিমানখিনিলৈকে মই জানো। তো দৰ্শকসকল, মই ভাবিছোঁ আপোনালোকে যদি টকা অলপ ডনেট কৰিব পাৰে, মই মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম, বেংকৰ ডিটেইলছ দি দিম, কিমান টকা উঠে গোটেইখিনি মই প্ৰুফ দি দিম। যদি আপোনালোকে টকা ডনেশ্যন কৰে, মই আপোনালোকৰ টকাৰে ইহঁতক মই কাপোৰ কিনি দি বা কম্বল দি বা চুৱেটাৰ দি মই নতুন ভিডিঅ' এটা বনাই পেলাই আপোনালোকৰ আগলৈ দিম। আৰু যোনে টকা ডনেট কৰিব, যোনে টকা দিব, মই সম্পূৰ্ণ তেখেতসকলৰ নাম লিষ্ট বনাই মই ধুনীয়াকৈ মই ভিডিঅ'টোত কৈ দিম। দৰ্শকসকল, প্লিজ হেল্প কৰক গৰীব মানুহক, আপোনালোকে সহায় কৰক, যাতে আপোনালোকৰ কাৰণে কিছুমানে যাতে সুখত থাকিব পাৰে। তো দৰ্শকসকল, মই এটা কথাই ক'ম এইখিনিত, আপোনালোকে যদি কাৰোবাৰ মুখত হাঁহি দেখিব বিচাৰে, আপোনালোকে সহায় কৰক। যদি কাৰোবাৰ মুখত স্মাইল দেখিব বিচাৰে আপোনালোকে, তো আপোনালোকে সহায় কৰক। মই ইমানখিনিয়ে কৈছোঁ দৰ্শকসকল। বহুত যিখিনি আপোনালোকে টকা যদি ডনেট কৰে, যিখিনি গৰীব মানুহ আছে, একদম গৰীব মানুহক দিম মই, যাত একোৱেই নাই, আপোনালোকক দেখুৱাম, সম্পূৰ্ণ ভিডিঅ'টো বনাই আপোনালোকক দিম। তো দৰ্শকসকল, যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু এই ভিডিঅ'টো যিমান পাৰে আগলৈ আন এজনক পঠিয়াব। তো আজিলৈ ইমানেই আছিলে এই ভিডিঅ'টোত। ধন্যবাদ।